কৃষক বন্ধুসকল, আজি মই চাহ বাগানৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ। এইখিনি মোৰ চাহ বাগান। মই কলমৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। এইখিনি চাওক, মই MS কাটিছোঁ। এই বাগানখন MS কাটিছোঁ। এইটো চাইডে DS কাটিছোঁ, DS কলম দিছোঁ। এতিয়া কথাটো হ'ল, মই মেচিনেৰে কলম দিলোঁ, নিজে কলম দিছোঁ। এতিয়া মেচিনেৰে কলম দিলে কি লাভ হয়, হাতেৰে বা কটাৰীয়ে কলম দিলে কি লাভ হয়, সেইটোকে মই দেখুৱাবলৈ গৈ আছোঁ। এইখিনি চাওক, এইখিনি চব মেচিনে কাটিছোঁ। একদম ধুনীয়াকৈ কাট খাইছে, একদম অংশবাদ আহিছে। এইবোৰ চব ধুনীয়াকৈ কাট খাই গৈছে। আৰু এইখিনি মেচিনে দিয়াই। এইবোৰ চাওক, একদম অকণো ফাটি যোৱা নাই। এইবোৰ মেচিনে কলম দিছে। মোৰ মেইন কথাটো হৈছে, মই যেতিয়া কলম দিবলৈ বিচাৰিছিলোঁ এই বাগানখনত, মোৰ ইয়াত 6-7 বিঘামান আছে। এইখিনিত মোক 10,000 টকা বিচাৰিছিলে। তেতিয়া মই মেচিন এটা আছিলে আমাৰ, সেই মেচিনটোৰে নিজে কলম দিয়াৰ সিদ্ধান্ত ল'লোঁ। আৰু প্ৰতি বিঘাত কিমান খৰচ হ'ল মই কৈ দিছোঁ। মানে এবিঘাত মোৰ 3 লিটাৰমান তেল পৰিছে মেচিনেৰে। মানে 300 টকাৰ পেট্ৰল আৰু টুটি তাত ভৰাব লাগে। টুটিৰ সৈতে মিলাই 400 টকা বুলি ধৰক। মানে বিঘাত 400 টকাৰ মোৰ তেল আৰু পেট্ৰল আৰু টুটি জ্বলিলে। সেইটোৱে মোৰ খৰচ। আৰু বাকী নিজে কৰিছোঁ, বাকী নিজৰ হাজিৰাটো আছে। গতিকে মেইন কথাটো এতিয়া হ'ল, ইয়াত 2টা ব্লেড আছে। প্ৰথমটো ব্লেড চাওক, এইটো মই এই DS কাটিবলৈ আৰু MS কাটিবলৈ মই 120টা দাঁতৰ যিটো 120 ব্লেড, সেইটো ব্যৱহাৰ কৰিছোঁ। আৰু যিটো 100ৰ ব্লেডটো মাৰিলে কি হয়, ফাটি যায়। এইটো ফাটি যোৱাৰ চান্স থাকে। 100ৰটো কাট খায়, কিন্তু ফাটি যায়। গতিকে সেইটো LP কাটিবলৈ ভাল। এইটোৱে 120টোৱে MS বা DS কাটিবলৈ সুবিধা হয়। এতিয়া মই কেনেকৈ এইখিনি চাফা কৰি দিছোঁ, কটাৰ পিছত এইখিনি নিজে কৰিছোঁ চব। এইখিনি DS এইখিনি নিজে চাফা কৰি পেলালোঁ। আৰু এইখিনি তলৰ ডাল চাল চব নিজে কৰিছোঁ মই। পৰাপক্ষত নিজে কৰিলে বহুত টকা ৰাহি হয়। মোৰ 8-10 হাজাৰ টকা ৰাহি হ'লে ছিজনটোতে। তাৰপিছতে এইটো মোৰ বাৰান্দা চাওক, এইফালে আছে, এইফালেও আছেগৈ বাগান। আৰু এইখিনি ড্ৰেইন চেইন মই নিজে চাফা কৰিছোঁ। এইখিনি ড্ৰেইন চাফা কৰিলোঁ নিজে। তাৰপিছত এইবাৰ প্ৰায় মই নিজে মানুহ এজন লগত লৈ লৈছিলোঁ, কিন্তু বেছিভাগ কাম মই নিজে কৰিছোঁ। মানে নিজে কৰিলে পইচাটোও বহুত ৰাহি হয়, সেইটোকে ভাবি নিজেই কৰিলোঁ। পাৰিলে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিবচোন। নিজে কৰিলে নিজৰো এটা এক্সাৰচাইজৰ নিচিনা হৈ থাকে। কাম কৰিলেতো একো বেয়া নহয়, আৰু লগতে পইচাও বহুত ৰাহি হয়। গতিকে মোৰ এইটো MS কাটিছোঁ, আৰু এইখিনি DS কটাটো দেখুৱাইছিলোঁ। কেনেকুৱা হৈছে ক'বচোন। মই নিজে কটা প্ৰথম কাটিছোঁ কিন্তু দেই। এইটো মই নিজে কাটিছোঁ, প্ৰথম কাটিছোঁ। মেচিনে কটা নাই, আগত হাতেও কটা নাই। এইবাৰ মেচিনে মই নিজে কাটিছোঁ। এইখিনি চাওক, এইখিনি মেচিনে কটাৰ পিছত মই এফালৰ পৰা কাটি গৈছোঁ। এফালৰ পৰা অলপ পাছত 1-1.5 ঘণ্টা পিছতে কপাৰটো মই স্প্ৰে কৰি দিছোঁ। ইয়াতো এই MS কটাটো মাৰিছোঁ, ইয়াতো মাৰি দিছোঁ কপাৰ। আৰু এতিয়া এই চাফা কৰাৰ পিছত কপাৰ কালি চাফা কৰি হৈছে, আকৌ এবাৰ মাৰি দিম। যিহেতু 2টা ডাল থাকি যায়, সেইকেইটা কাটি দিছিলোঁ। আকৌ এবাৰ কপাৰ DS কটাডোখৰত মাৰি, এডোখৰ 1.5 বিঘামান এইটো মই DS কাটিছোঁ। সেইটো
আৰু ছাইডত নেট মাৰি দিছোঁ এই গৰু ছাগলীবোৰ সোমাই থাকে কাৰণে। এইখিনি আজি এইখিনিও নিজে কৰিছোঁ, নিজে নেট মাৰি দিছোঁ। এইখিনি চব বাগানৰ ওপৰত মোৰ সিমান অভিজ্ঞতা নাই। এতিয়া মই MS কাটিলোঁ, ছাইডৰ ডাল চফা কৰিলোঁ। ওপৰত যিবোৰ খালী মেচিনে কাটিলে এটা বস্তু থাকি যায়, ওপৰত এই ডালবোৰ ওপৰতে থাকি যায়, এইবোৰ পাছত চাফা কৰিব লাগে। সেইটো মই চাফা কৰিলোঁ, তথাপিও এটা দুটা থাকি গৈছে। তাৰপিছতে এই DSO এইখিনি চাফা কৰিলোঁ। এতিয়া ইয়াত কিবা কি কাম থাকে আপোনালোকে জনাব, মোৰ সিমান অভিজ্ঞতা নাই দেই চাহ গছত। যদিও ভিডিঅ'টো বনাইছোঁ, কেনেকৈ কাটিলোঁ সেইটোহে দেখুৱাইছোঁ। আৰু মেচিনে কাটিলে মানে সেইটোৱে কথা, হাতে কাটাতকৈ হাতে বিঘাত 1500-1600কৈ লয়। মেচিনে কাটিলোঁ মোৰ 400 খৰচ হ'ল পাৰ বিঘা, মানে এবিঘাত 1000 টকা 1200 টকা মোৰ ৰাহি হ'ল। প্ৰতি বিঘাত 1200কৈ মোৰ লাভত থাকিলে, গতিকে বহুতেই লাভ হ'ল। আপোনালোকে জনাব, আপোনালোকে কেনেকৈ কাটিলে, মেচিনে কাটিলে কিবা অসুবিধা পাইছে নেকি সেইটো জনাবচোন। মই কিন্তু প্ৰথমে কাটিছোঁ। এনেই কামটোত প্ৰফিট হয়, আৰু লাভ লোকচানৰ কথাটো মই এতিয়া জনা নাই, পাছত সেইটো মই জনাম কি হয়। তাত চিঙাৰ পাছতহে গম পাম। এইখিনি MS কটা বাগানটো এইটো আছে। এইখিনি আৰু মোৰ গুটি পুলি অলপমান আছিলে, গুটি মানে নাৰ্চাৰীৰ পৰা অনা। এইখিনি ঘৰতে পচাইছিলোঁ, কিন্তু মই সিমান প্ৰডাকশ্যন ভাল নাই পোৱা। সেইটো কাৰণে এইবাৰ অলপমান তলত কাটি দিছোঁ, কি হয় চাওঁ। যদিহে ভাল নহয়, অহা বছৰলৈ উঠাই আকৌ কাটিং লগাম বুলি ভাবিছোঁ। এইখিনি গুটিৰ পুলি অলপ মৰিছেও, ভেকেঞ্চি নামাৰিলোঁ আৰু গুটি পুলিৰ কাৰণে একেবাৰে উঠাম বুলি ভাবি আছোঁ। এইখিনি MS কটা, এইখিনি MS বাগান ঘৰৰ ওচৰলৈকে লাগি আছে।